ইমান ধুনীয়াকৈ শাৰী পাতিবলৈ যত্ন কৰিছোঁ, আপোনালোকে ভাবিছে চাগে আমি কিবা সমবেত সংগীত গাবৰ বাবে ৰেডি হৈছোঁ। পিছে না 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 না, এই যে হাঁহি আছে এয়া হ'ল বাসৱী, আৰু এয়া বাসৱীৰ মাক। বাসৱীৰ মাকে এইবাৰ PhD লাভ কৰিছে। বাইদেউলৈ বহুত বহুত অভিনন্দন। তেখেতৰ কষ্ট, সাধনা, চেষ্টা, ধৈৰ্যই যাতে সদায় সংগ দি থাকে। হালৰ ভুৰাণ মোৰ এটা মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বাইদেউৰ ঘৰত আজি আমাক দুপৰীয়া আহাৰ গ্ৰহণ কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছিলে। আমি গৈ ৰেডি, ভাত হ'বলৈ এতিয়াও বহুবৰ বাকী, সেইবাবে মই এটা নাকফুল খাই ল'লোঁ। আৰু সেয়া দেখিছেনে, ভাত প্ৰেমী ৰাইজ আহি উপস্থিত। এয়া হ'ল মনে মিলা মানুহ। তেওঁলোকক লগ পালে বিভিন্ন ধৰণৰ কথা ওলায়। আচলতে মানুহৰ জীৱনত এনেকুৱা কিছুমান মানুহ লাগে, যাক লগ পালে, যাৰ সৈতে অলপ সময় স্পেণ্ড কৰিলে, কথা পাতিলে মনটো ভাল লাগে। আৰু আমি লাকি যে আমাৰ জীৱনত তেনেকুৱা চাৰিওফালে মানুহে আৱৰি আছে। আৰু ভাত খাবলৈ ৰেডি হ'ল। তৰুণ তীৰ্থ শইকীয়াই আশীৰ্বাদ দিলে। ভাতত কি কি আছিলে চাওকচোন আজি। হাঁহ, কোমোৰা আৰু জ্বলা ভাজি, চাটনি, চালাড, ৰঙালাও ভাজি, দাইল, কিবা কিবি। মই এতিয়া খাবলৈ বহিলোঁ। বাই বাই, নেক্সট মিনি ব্লগত সকলোকে লগ পাই আছোঁ।